প্ৰথমে আজি বিহু কি কয় ভোগালী বিহুৰ উৰুকা দিনাখনৰে আমাৰ পিটিআৰৰ সকলো ৰাইজলৈ মোৰ শুভেচ্ছা জনাইছোঁ। আজি বিশেষকৈ আমি সুখী যে UPPL চৰকাৰ গঠন কৰাৰ 4 বছৰৰ ভিতৰত আমি গাঁও অঞ্চলৰ এটা সুসভ্য সমাজ হিচাপে জীয়াই থাকিবৰ কাৰণে যিখিনি প্ৰয়োজনীয় সেইখিনি দিবৰ কাৰণে প্ৰয়াস কৰি আছোঁ। আজিলৈকে বহু জেগাত এনেকা কমিউনিটি হল, কমিউনিটি টয়লেট, অপেন কালচাৰ ষ্টেজ, তাৰপিছত ৰাস্তা পদূলি আমি যেনেকৈ পাৰোঁ বনাইছোঁ, কিন্তু এতিয়াও বহুত বাকী আছে বনাব লগা। আজি বিশেষকৈ আমাৰ পটিয়ামাৰী গাঁৱৰ তেজালপাৰা আমাৰ সুবাত এটা কমিউনিটি হল বনালোঁ আৰু ইয়াৰে আজি মুকলি কৰা হৈছে। কলাইগাঁও অঞ্চলৰ প্ৰায়বিলাক গাঁও বহুত পিছপৰা গাঁও। যোৱা চৰকাৰে বিশেষকৈ BPF চৰকাৰে 17টা বছৰে এই অঞ্চলৰ গাঁৱৰ ৰাইজক বহুতো সুবিধা কৰিব লগা আছিল, কিন্তু তেওঁলোকে নকৰিলে। এতিয়াও গাঁও অঞ্চলৰ ৰাস্তা পদূলি পিছ পৰি আছে। গাঁও অঞ্চলৰ সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ কাৰণে যিখিনি কৰিব লগা আছিলে সেইখিনি কৰা নাই। কিন্তু আমি UPPL চৰকাৰ গঠন কৰাৰ পিছত যিখিনি পাৰিছোঁ আমি কৰি আছোঁ। বিশেষকৈ কলেগাঁও অঞ্চলৰ ৰাস্তা এতিয়াও আমি বনাব পাৰোঁ, কিন্তু আমি 2-এটা ৰাস্তা বনাইছোঁ, কিন্তু সেইটো আমাৰ চাইন গ্ৰেভেলৰ ৰাস্তাই বনাইছোঁ, কিন্তু CC ব্লক তেনেকৈ দি গাঁৱৰ ৰাইজক সুবিধা কৰিব পৰা নাই। কিন্তু অহা দিনবিলাকত আমি সেইখিনি কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। সংগ্ৰামৰ সময়ত মই বেছিভাগ সময় প্ৰায় 96-7 মানলৈকে কলেগাঁও অঞ্চলৰ গাঁৱতেই আছিলোঁ, ইয়াৰ ৰাইজৰ লগত সহযোগ কৰিছিলোঁ। আমাৰ ইয়াত এই অঞ্চলৰ প্ৰায় 10-12 গৰাকী আমাৰ NDP কৰ্মী আছিল আৰু তেওঁলোকে যথেষ্ট কষ্ট কৰিছিল। তাৰে ভিতৰত 6 গৰাকী শ্বহীদ আছে আৰু শ্বহীদসকলক চৰকাৰৰ পৰা যিখিনি চুক্তি মতে দিব লগা আছিল তাৰে 4জনক দিয়া হ'ল, কিন্তু বাকী 2জন নে 3জন বাকী আছে পাবলৈ। আৰু যিসকলে কৰ্মী হিচাপে 4 লাখ পাব লগা আছিল সেইখিনিও 2জনৰ বাকী আছে পাবলৈ এইখিনি অঞ্চলৰ পৰা। বাকীটো এনেই এজ এ হোল আমাৰ প্ৰায় 678 গৰাকী এতিয়াও পাবলৈ বাকী আছে। যেনে হওক সেইখিনি আমি চৰকাৰৰ লগত আলোচনা কৰি আছোঁ, যিখিনি বাকী আছে যাতে তেওঁলোকে দিয়ে। আজি এই কলাইগাঁৱৰ তিজালপাৰা সুবাত এটা কমিউনিটি হল নিৰ্মাণ কৰি ওলোৱাৰ কাৰণে আমি আজি মুকলি কৰা হ'ল। আৰু এইটো অন্ততঃ এইখন গাঁৱৰ ৰাইজলৈ BTR চৰকাৰৰ পৰা মাঘ বিহুৰ উপহাৰ হিচাপে আমি দিছোঁ। এতিয়ালৈকে তেনেকৈ বনোৱা হোৱা নাই, কিন্তু এতিয়া আমি অহা সময়খিনি আমি বনাম, যিহেতু আমাৰ চৰকাৰ এতিয়াও এবছৰ আছে আৰু এবছৰৰ ভিতৰত আমি যিখিনি পাৰোঁ হানে যিখিনি পাৰে সেইখিনি আমি বনাবৰ কাৰণে আগবাঢ়ি আছোঁ। কিন্তু সংখ্যালঘু ঐতিহাসিক অঞ্চলবিলাকত আমি 2-এটা সৰু সুৰা স্কিম দিছোঁ, এতিয়ালৈকে একেবাৰে নিদিয়া নহয়, কিন্তু সমাজৰ কাৰণে যিখিনি প্ৰয়োজন সেইখিনি সম্পূৰ্ণ পূৰাব পৰা নাই, কিন্তু আমি এতিয়া কৰি যাম। ছাৰ, যিটো আজি উৰুকা হয়, ছাৰ যিটো ইলেকশ্যন আহি আছে 2025 ইলেকশ্যন, তাৰপিছত ৰঞ্জন দৈমাৰী মুক্ত আকাশৰ তলত কেতিয়া আহিব? ৰঞ্জন দৈমাৰীৰ কেছ এইটো সহজে কোৱাটো টান, কাৰণ যিহেতু তেওঁ কনভিক্টেড হয়। এনে বিচাৰাধীন হৈ থাকিলে বেলেগ কথা আছে। বিচাৰাধীন কিবাবিলাক আমি কি কয় জামিনত সোনকালে উলিয়াই আনিব পৰা ব্যৱস্থাটো হয়, কিন্তু যিহেতু তেওঁ কনভিক্টেড, তেওঁক আজীৱন কাৰাদণ্ডৰ এটা অৰ্ডাৰ হৈ গ'ল, আৰু সেইকাৰণে তেওঁক উলিয়াব লাগিলে আমি আইনী প্ৰক্ৰিয়াৰে কেনেকৈ উলিয়াব পৰা যায় তাৰ কাৰণে চেষ্টা কৰি থকা হৈছে, আৰু এতিয়াও চেষ্টা কৰি আছে তেওঁ কেনেকৈ জামিনত আনিব পৰা যায়। এতিয়া আজীৱন কাৰাদণ্ড বুলি কওঁতে আমাৰ মিনিমাম 20 বছৰ থাকিব লগা হয়। এনে চৰকাৰৰ নিয়ম নীতি কিবা কিবি কৰিলে কিছুমানৰ ক্ষেত্ৰত কিবা কিবি নিয়ম নীতি আছে, এইবিলাক ৰেহাই কৰি 14 বছৰ আনিব পৰা ওলাই আহে। তেখেতে এতিয়ালৈকে 8 বছৰ নে কিমান হ'ল, আৰম্ভণিৰ পৰা হিচাপ কৰি 8 বছৰ হ'ল। এতিয়া যথেষ্ট সময় আছে। এতিয়া সি 14 বছৰ তেওঁক উলিয়াই দিব নাই সেইটো ইমান গেৰেণ্টি নাই। যিয়ে নহওক তথাপি তেওঁক সম্পূৰ্ণ সময় হোৱালৈকে থকাটো আমি বিচৰা নাই, আৰু কেনেকৈ বেলত উলিয়াই আনিব পাৰে, কেনেকৈ জামিনত আনিব পাৰে তাৰ কাৰণে চেষ্টা কৰি থকা হৈছে। ইতিমধ্যে সুপ্ৰিম কোৰ্টত তেখেতক বেলত আনিবৰ কাৰণে, আৰু লগতে তেখেতৰ যিখিনি কনভিকশ্যন অৰ্ডাৰ সেইখিনি চালি জাৰি চাবৰ কাৰণে আমি এপিল কৰা হৈছে। আশা কৰোঁ এই এপিল আমাৰ মাননীয় আদালতে শুনিব
আৰু তেখেতে যেতিয়া সন্তুষ্টজনক প্ৰাৰ্থী তেতিয়া জামিন দিব কিন্তু আমি ক'ব নোৱাৰোঁ যে অমুক তাৰিখে ওলাই আহিব অমুক তাৰিখে জামিন হ'ব সেইটো আমি গেৰেণ্টি ক'ব নোৱাৰোঁ কাৰণ সেইটো আইনী প্ৰক্ৰিয়াৰ কথা আৰু আইনী প্ৰক্ৰিয়াৰ যিখিনি কাম যিখিনি কথা সেইটো চৰকাৰে নিৰ্দেশ দি সেইখিনি কিবা কৰিব নোৱাৰে কাৰণ লাগিলে প্ৰাইম মিনিষ্টাৰে হওক বা গভৰ্ণৰে হওক বা ৰাষ্ট্ৰপতিয়ে তেওঁলোকে নিৰ্দেশ দি অমুক উলিয়াব লাগে বুলি ক'ব নোৱাৰে সেইকাৰণে আইনৰ প্ৰক্ৰিয়াত যিহেতু তেওঁ আবদ্ধ হ'ল সেইকাৰণে আইনৰ প্ৰক্ৰিয়াই যেতিয়া এৰি দিয়ে তেতিয়াই ওলাই আহিব সেইটো এতিয়ালৈকে সিদ্ধান্ত হোৱা নাই মাজতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিবা কৈছিল যে বিজেপিয়ে অকলে কিবা কৰিব ইলেকশ্যন খেলিব আমাৰ ক'ব লগা একো নাই কাৰণ বিগত নিৰ্বাচনত আমি ইউ পি পি এলে নিজাকৈ বিজেপি নিজাকৈ খেলিছিল তাৰপিছত নিৰ্বাচনৰ যি ফলাফল তাত তেওঁলোকেও চৰকাৰ গঠন কৰিব নোৱাৰা অৱস্থাত আছিলে আমাৰো চৰকাৰ গঠন কৰিব পৰা তেনেকুৱা সংখ্যা এম চিত আমি জিকাব পৰা নাছিলে সেইকাৰণে হাতে সুতৰে গুণি আমি একেলগে চৰকাৰ বনালোঁ এইবাৰ হয়তো তেনেকৈ নিজাকৈ নিৰ্বাচন খেলা হ'ব পাৰে বা হয়তো জইণ্টলি কিবা ইলেকশ্যন খেলা হ'ব পাৰে সেইটো এতিয়ালৈকে সিদ্ধান্ত হোৱা নাই তেখেতে কৈছে আমি বেয়া পোৱা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি কয় সেইখিনি কিন্তু কাৰো অপকাৰৰ কথা চিন্তা নকৰে সকলোৱে হিত হওক বুলি চিন্তা কৰি তেখেতে বক্তব্যলৈ দিয়ে সেইকাৰণে তেখেতৰ বক্তব্য আমাৰ ক'ব লগা নাই সেইটো সময়েহে ক'ব নিজা নিজা খেলে নে জইণ্টলি খেলে সেইটো সময়ে ক'ব